গাইছ আজি মানে পূজা চাবলৈ আহিলোঁ দেই। এয়া চাওক মানে এনেই থকাতকৈ আৰু টাইম পাছ আহিলোঁ। এয়া চাওক বস্তু এটা দেখাম দেই, চাব দেই গাইছ। মানে এইটো বস্তু সেইটো সৰুতে সেইটো হেৰি কৰিছিলোঁ, চাওক সেইটো মানে টেষ্টিং কৰিব লাগিব। এতিয়া সৰু কৰা সেইটো মানে এতিয়া অলপ টেষ্টিং কৰি চাওঁ। ঠিক আছে, চাই থাকক ভিডিঅ'টো। মই একো ধৰিব নোৱাৰো। এইটো AK-47 ৰাইফল হয়। মোক নামাৰিবি, বেলেগত নহয়, মোক নামাৰিবি। এইটো ক'লে দেখুৱাওঁ, এইফালে দেখুৱাওঁ কিমান ক'লে যায়। নোলাব 500মান কিলোমিটাৰ দূৰ গৈছে। এইটো বহুত হেভি ৰিভলভাৰ হয়, মেড ইন চাইনা হয়। চাই লওক, ইণ্ডিয়ান নহয়, ইণ্ডিয়ান নহয়। এইটো ৰাতি কামত দিব। এইটো এতিয়া নিকিনো, পিছত কিনিম। পিছত ফুটাম দেই। চাওঁ সেইটো গুলিটো এতিয়া ভৰাব লাগিব নহয়। এইটো গুলিটো কেনেকৈ ভৰাই? এইটো এতিয়া মোবাইল এইটো ধৰিব পাৰিবি নাই? এইটো লগালে হ'ব ন? এইটো বিয়া আছে দেখি নাই? বিয়াজনী মানে টাৰ্গেট এটা লৈছোঁ দেই। মানে গৈছিলে আৰু দেই, বেয়া নহয়, মালো বেয়া নহয় দেই। খালি মেড ইন চাইনা নে কি লিখা আছে? ইণ্ডিয়া মাল। USA এইটো হেভি হয় ন? ঠিক আছে, ঠিক আছে। বহুত এইবোৰ উগ্ৰপন্থী, চব উগ্ৰপন্থী। ইয়াৰ পৰাই লৈছিলোঁ কোৱালিটি। এইটো AK-47 হয় দেই। মানে ফ্ৰী ফায়াৰ খেলিব এইকেইটাই। চাওক তাই কৰি আছে, গুলীয়াগুলি চলি আছে। পূজা আৰু কি ক'ব এতিয়া, যিবিলাক ছোৱালীও বন্দুক লৈ আহিছে দেখিছে নাই? ছোৱালী মানুহো বন্দুক লৈ আহিছে। বহুত মানুহ হৈছে দেই পূজা, গধূলিও হৈছে তথাপি ছোৱালী মানুহ বন্দুক লৈ গৈছে। গাইছ এইটো পৰিৱেশ দেখিছে নাই? চাওক মানে এইটো চিনেমা, ৰাতি হ'লে চিনেমা দিয়ে। চাওক এইটো পৰিৱেশ আজিকালি বহুত প্ৰায় কমি গৈছে। চাওক এতিয়া ইয়াত দেৱী মঞ্চ বহুত ষ্টাইলিছ বনাইছে। চাওক এতিয়া নোসোমাওঁ মানে দেৱী দৰ্শন নকৰোঁ এতিয়া, মানে সেইটো তথাপি অলপ দেখাই দিছোঁ আৰু। চাওক বহুত বাহিৰৰ পৰাই অলপ দেখাই দিছোঁ। মানে আমাৰ মানে বংশৰ মানুহ এজন ঢুকালে, সেইটো কাৰণে এতিয়া নোসোমাওঁ, বাহিৰৰ পৰাই দেখুৱাই দিছোঁ অলপ আৰু। চব ভিউজটো চাওক। ভাল লাগিছে চব। জয় মা দুৰ্গা।
পূজা মণ্ডপটো এবাৰ আকৌ ভালকৈ চাই লওক। চিনেমা হল প্ৰসাদ লৈ লৈছোঁ আৰু পানী পাম ন? পানী 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 খাই লওঁ আৰু দেই। প্ৰসাদ আছে ইয়াত। আৰু পানী আৰু খাই লওঁ। গাইছ এতিয়া পূজাৰ পৰা আহিলোঁ আৰু এতিয়া প্ৰায় 10টা বাজিছে ৰাতি। মানে মোবাইলটো চাৰ্জ নাইকিয়া দিলে আৰু কিতাপতো চাবলৈ গ'লোঁ পূজা মানে মোবাইলত চাৰ্জ নথকাৰ কাৰণে ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ। মানে সেইটো কাৰণে ক্ষমা কৰিব। আৰু কাইলৈ আছে, কাইলৈ লাষ্ট ডেট। কাইলৈ মানে উতনি আছে আৰু পূজা কাইলৈ হ'ব, ভেচান আছে। কাইলৈ যদি পাৰোঁ তেতিয়া ভিডিঅ'টো অলপ দীঘলীয়া কৰিম বুলি ভাবিছোঁ, চাই থাকিব। নেক্সট পাৰ্ট 2টো দিম কাইলৈ, যদি যাব পাৰোঁ তেতিয়া পাৰ্ট 2টো আপোনালোকে চাবলৈ পাব। সেয়াই আৰু ভিডিঅ'টো কিমানটো ভাল লাগিছে বেয়া লাগিছে আপোনালোকে গম পাব। বিশেষকৈ এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় আৰু মানে ক'ব নোৱাৰি আৰু মানে চাই থকা আৰু ভিডিঅ'টো বনাই থকা বহুত পাৰ্থক্য আছে ইয়াত। মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 1K চবেই মিলি জুলি আৰু কৰি দিয়ক দেই। তেতিয়া ভাল কোৱালিটি ভিডিঅ' চাবলৈ পাব, সদায় ভাল কেমেৰা হ'ব, ভাল মোবাইল হ'ব, তেতিয়া ভিডিঅ' কোৱালিটিটো চাই ভাল পাব, ভাল ভিডিঅ' তেতিয়া বনাব পাৰিম। সেয়াই আৰু আকৌ এটা তেতিয়া নতুন ভিডিঅ'ত সকলোকে লগ পাম। গুড নাইট।